নমস্কাৰ অনলাইন আছাম অসমীয়া ইউটিউব চেনেললৈ আপোনাক স্বাগতম জনাইছোঁ ভিউৱাৰ্ছ আজিৰ টেকনিকেল নিউজৰ প্ৰথম নিউজটো হ'ল হোৱাটছএপত এতিয়াৰ পৰা আপোনালোকে কৰিব পাৰিব গ্ৰুপ ভিডিঅ' কলিং এই গ্ৰুপ ভিডিঅ' কলিং ফিচাৰটো বৰ্তমান লঞ্চ হোৱা নাই যদিও কিছুদিনৰ পাছতে লঞ্চ হ'ব বুলি হোৱাটছএপ কৰ্তৃপক্ষই জনাইছে এই ফিচাৰৰ উপলব্ধতা হ'ব iOS ডিভাইচ আৰু এণ্ড্ৰইড ডিভাইচত পৰৱৰ্তী খবৰ টেকনিকেল নিউজৰ পৰৱৰ্তী খবৰো আহিছে হোৱাটছএপৰ ফালৰ পৰা এতিয়াৰ পৰা আপুনি যদি হোৱাটছএপত গ্ৰুপ ক্ৰিয়েট কৰে তেন্তে আপুনি গ্ৰুপ ক্ৰিয়েট কৰি আপুনি এটা ডিছক্ৰিপশ্যন বক্স পাব য'ত আপুনি লিখিব পাৰিব গ্ৰুপটোৰ বিষয়ে অৰ্থাৎ আপুনি যিদৰে ইউটিউবত এটা যিকোনো ভিডিঅ' আপলোড কৰিলে ভিডিঅ'টোৰ ওপৰত আপুনি যিদৰে এটা ডিছক্ৰিপশ্যন লিখিব পাৰে ঠিক সেইদৰে আপুনি এতিয়া গ্ৰুপ ক্ৰিয়েট কৰিলে এই গ্ৰুপটোৰ বিষয়ে আপুনি এটা ডিছক্ৰিপশ্যন লিখিব পাৰিব যোনটো ডিছক্ৰিপশ্যন পঢ়ি আপোনাৰ গ্ৰুপৰ মেম্বাৰসমূহ বুজি পাব যে এই গ্ৰুপটোৰ মেইন উদ্দেশ্য কি পৰৱৰ্তী খবৰটো আহিছে ফেচবুকৰ ফালৰ পৰা এতিয়াৰ পৰা আপুনি ফেচবুকৰ যিকোনো এটা লেখা পেজৰ ফালৰ পৰা হওক বা আপোনাৰ নিজৰ লেখাই হওক এই লেখাটো আপুনি যদি হোৱাটছএপত ডাইৰেক্ট যদি আপুনি শ্বেয়াৰ কৰিব বিচাৰে তেন্তে আপুনি ডাইৰেক্ট শ্বেয়াৰ কৰিব পাৰিব যিদৰে আপুনি এটা ফেচবুকৰ যিকোনো ষ্টেটাছ আপুনি ফেচবুক মেছেঞ্জাৰত আপুনি শ্বেয়াৰ কৰিব পাৰে ঠিক সেইদৰে আপুনি অট'মেটিকলি আপুনি একদম পোনে পোনে আপুনি শ্বেয়াৰ কৰিব পাৰিব হোৱাটছএপত পৰৱৰ্তী খবৰটো আকৌ আহিছে হোৱাটছএপৰ ফালৰ পৰা এতিয়াৰ পৰা আপুনি যদি হোৱাটছএপ গ্ৰুপৰ যদি এডমিন হয় তেতিয়াহ'লে আপুনি এই এডমিনজনহে আপুনি যাক ইচ্ছা কৰে তেওঁক আপুনি অথৰিটি দিব পাৰিব যে যোনবোৰক আপুনি অথৰিটি দিব তেওঁলোকেহে এই গ্ৰুপটোৰ আইকন চেঞ্জ কৰিব পাৰিব দৰাচলতে দেখা যায় যে এটা গ্ৰুপৰ আইকন গ্ৰুপটোৰ প্ৰত্যেক মেম্বাৰে ইচ্ছামতে চেঞ্জ কৰিব পাৰিব কিন্তু এতিয়াৰ পৰা আপুনি এডমিনজনে যাক অথৰিটি দিব এই মানুহবোৰহে গ্ৰুপৰ আইকনবোৰ চেঞ্জ কৰিব পৰা যাব ধন্যবাদ আজিৰ টেকনিকেল নিউজ ইমানেই পৰৱৰ্তী সময়ত আকৌ নিউজ আহিলে আমি আপোনালোকক আপডেট দি থাকিম টেকনিকেল নিউজৰ গতিকে চাই থাকিব আমাৰ অনলাইন আছাম আৰু আমাৰ অনলাইন চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ